হেল্ল' এভৰিৱান সকলোকে মোৰ ইউটিউব চেনেলটোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু আজি আহিছোঁ আমি নাৰিকল শিৱ মন্দিৰত আৰু যিহেতু শিৱৰাত্ৰি পূজা সেইকাৰণে আমি মন্দিৰত এবাৰ আহি গ'লোঁ আৰু বহুত বেছি ভিৰ দেখিছোঁ মানুহৰ দেখিছেনে কিমান মানুহ হৈছে সেইদিনাখনে শিৱৰাত্ৰি পূজাৰ দিনা আৰু মানুহৰ মাজেৰে আমি বৰ ধুনীয়াকৈ গ'লোঁ গৈ কিনে চাকি তাকি দিলোঁ দি কিনে আমি বৰ ধুনীয়াকৈ এয়া কৰিবলৈ আহিছোঁ আৰু এয়া কাঢ়িব নিৰ্মালি ল'লোঁ লৈ কিনে আমি আহি আছোঁ বাহিৰেদি আহি কিনে প্ৰসাদখিনি জমা দিলোঁ ধুনীয়াকৈ আৰু তাতে প্ৰসাদখিনি জমা দিয়াৰ পিছত আমাক প্ৰসাদ খাবলৈ দিলে আৰু এয়া আমি প্ৰসাদ খালোঁ ইয়াতে বহি লৈ কিনে আমি অকণমান প্ৰসাদ খালোঁ আৰু তাৰপিছত ইয়াতে শিৱ পূজা চলি আছে তাৰপিছত ইয়াতেও অকণমান সেৱা ল'লোঁ সেৱা লৈ কিনে আমি ধুনীয়াকৈ এতিয়া আমি বহি আছোঁ বহি থাকি কিনে আপোনালোকক দেখুৱাই দিছোঁ ভিডিঅ'টো আৰু কেনেকুৱা পালে জনাই দিব আৰু এয়া লগৰজনী আমাৰ লগৰৰ ভণ্টি আৰু তেনেকৈ গৈছোঁ আমি ধুনীয়াকৈ শিৱ পূজাত আৰু এয়া দেখিছেনে বহুত বেছি মানুহ আৰু এয়া আমি এক পাক ঘূৰি ল'লোঁ ধুনীয়াকৈ আৰু সেইটো মন্দিৰত আমি ধুনীয়াকৈ ৰাস্তাৰ পৰা এক পাক আহি আৰু আমি ধুনীয়া চাৰ্জটো বহুত ধুনীয়াকৈ ঘূৰি লৈছোঁ লৈ কিনে আমি অকণমান তাৰপিছত আমি ভোগ খাবলৈ গ'লোঁ তাতে আমি ভোগ খালোঁ খাই কিনে আৰু বহুত বেছি মানুহ হৈছিলে তাতে সেইদিনাখনে মেলাও বহিছিলে আৰু তাতে অকণমান মেলাটো ঘূৰি ল'লোঁ আৰু এতিয়া দেখিছেনে আমি আহি আছোঁ ভাবিছোঁ এক পাক ঘূৰি লৈ মন্দিৰটো চাই লওঁ তাৰপিছত আমি ঘৰলৈকে যাম বুলি আৰু এয়া দেখিছেনে মন্দিৰৰ ভিতৰত আৰু পিছদিনাখন আমাৰ যিহেতু মন্দিৰত শিৱ পূজা পাতিছিলে আৰু এই পিছদিনাৰ ভিডিঅ' এয়া আৰু আমি আমাৰ মন্দিৰতো শিৱ পূজাৰ বাবে শিৱৰাত্ৰিৰ বাবে আমি চাকি তাকি দিলোঁ দি কিনে এতিয়া আমি চাহ খাব লৈছোঁ আৰু যিহেতু মন্দিৰত চাহ খোৱা হয় আৰু আমি চাহ তাহ খাই পিছত আকৌ ঘৰলৈ গৈ মেখেলা চাদৰ পিন্ধি আহি ধুনীয়াকৈ আমি হোমত সেৱা ল'লোঁ আৰু এয়া দেখিছেনে বহুত বেছি মানুহ প্ৰথমতে আমি সেৱা ল'ব নাপালোঁ আৰু প্ৰথমবাৰ আমি বহি থাকিলোঁ তাৰপিছত ৰাইজে ল'লে আৰু দ্বিতীয়বাৰ আমি আকৌ সেৱা ল'লোঁ নিৰ্মালি ধুনীয়াকৈ লৈ কিনে আৰু এয়া দেখিছেনে মন্দিৰত কিমান বেছি মানুহ আৰু এতিয়া আমাক প্ৰসাদ দি আছে মন্দিৰৰ ভিতৰত আৰু প্ৰসাদৰ পিছত আমি আকৌ ভোগ খাব গ'লোঁ তো আজিলৈকে ভিডিঅ'খিনি এইখিনিয়ে